উচিত তদন্ত কৰি দোষীক অতি সোনকালে বাহিৰ কৰিব লাগে। এইটো আমাৰ ৰাইজৰ পৰা দাবী। এতিয়া লাষ্টকে মৰণোত্তৰ পৰীক্ষা লৈ গৈছে নেকি? এতিয়া লাষ্টটো চিভিল হস্পিটেলত আছে, ৰাতিয়ে লৈ গৈছে চিভিল হস্পিটেলত। এতিয়া পষ্টমৰ্টেম কৰি আহিব। এতিয়া অলপ আগত আমাৰ অফিচাৰ আহিল বগৰীবাৰীৰ পৰা, আহি টেষ্টটো ল'লে, মোবাইলটো ল'লে, লৈ পেলাই সেই কি কৰিব। অফিচাৰৰ ওচৰত আমাৰ এইটো মানে ৰিকুৱেষ্ট থাকিল যে অতি সোনকালে আমাক আসামীটো বাহিৰ কৰিব লাগে। পৰ্বতজোৰত আকৌ হত্যাকাণ্ড। পৰ্বতজোৰৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰংগামাটি হিলছত সংঘটিত হৈছে এক অমানসিক হত্যাকাণ্ড। মালফাটো আৰু ইয়াত যে তেজ কৰি আছিল সেইবিলাক চব আৰু এই দিছে আমাৰ ভাগিনক যি মাৰিছে। বগৰীবাৰী আৰক্ষী তদন্তৰ পিছতহে হত্যাকাণ্ডৰ মূল ৰহস্য ফাদিল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পৰ্বতজোৰাৰ পৰা মজুৰ আলীৰ ৰিপৰ্ট, লিটাবাৰ্তা ডিজিটেল।